নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। এছএছচিৰ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টি শেষলৈ চাব। ভাল লাগিলে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এছএছচি এটা নতুন ৱেবছাইট মুকলি কৰা হৈছে। ছাইটটোৰ নাম হৈছে ssc.gov.in। আগৰ ৱেবছাইটটোত এতিয়াৰ পৰা কোনো ধৰণৰ এপ্লাই কৰিব নোৱাৰিব। এতিয়াৰ পৰা এইটো ছাইটতে এপ্লাই কৰিব লাগিব। আৰু এটা আপডেটটো হৈছে যে ফটো ছিগনেচাৰ আপলোড কৰিবলৈ এতিয়াৰ পৰা মাই এছএছচি এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। তেতিয়াহে আপুনি এপ্লাই কৰোঁতে ফটো ছিগনেচাৰ আপলোড কৰিব পাৰিব। এছএছচিৰ ফালৰ পৰা নতুনকৈ এপ মুকলি কৰা হৈছে মাই এছএছচি। এইটো এপ্লিকেশ্যনত সহজে ফটো ছিগনেচাৰ আপলোড কৰিব পাৰিব। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।